हाय दोस्तों मोर यूट्यूब चैनल आपनालोকক स्वागतम जनाय आरम्भ কৰিবলৈ লৈছো मोर यूट्यूब चैनल डीके दिव्य ब्लॉग ভিডিঅ'লৈ আমি আজি ঢেকিয়াখোৱা আৰু মইনাপুৰীয়া নামঘৰলৈ যাবলৈ ওলাইছো ববহত আহি আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব ইয়া ববহত আহি পালেহি এতিয়া ববহত পালেহি আমি এতিয়া গাড়ীত উঠি গৈ থাকো আপোনালোকে চাই ইয়া আমি আহি আছো আমি এটা মালৱালি পালোহি আমি এটা বাইপাছত তেলটো ভৰাই লম তাৰ পিছত আমি এয়া বাইপাছত আমি তেলটো ভৰাবলৈ আহিলো তেলটো ভৰাই লওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব এয়া আমি তেল ভৰাই এতিয়া যাবলৈ ওলাইছো আমি এটা প্ৰথম ঢেকিয়াখোৱা নামঘৰলৈ যাম অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত ঢেকিয়াখোৱা নামঘৰ ঢেকিয়াখোৱা নামঘৰ 3.5 কিলোমিটাৰ দূৰৰ ঢেকিয়াখোৱা গাঁৱত অৱস্থিত ভাদ মাহত ঢেকিয়াখোৱা নামঘৰত অসংখ্য ভক্তৰ ভিৰ হয় ভাদ মাহত ঢেকিয়াখোৱা নামঘৰ মধ্য বকুণ্ঠপুৰলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে আমি এতিয়া ঢেকিয়াখোৱা নামঘৰলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব ঢেকিয়াখোৱা নামঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 3.5 কিলোমিটাৰ দূৰৰ ঢেকিয়াখোৱা গাঁৱত অৱস্থিত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মই নামঘৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম আমি এটা গাড়ীখন পাৰ্ক কৰি ললো ইয়াত গাড়ী ৰখা বহুত জায়গা পাব বহুত দূৰৰ পৰা পাব আৰু আমি চাকি লৈ লওঁ তাৰপিছত আমি নামঘৰলৈ যাওঁ আপোনালোকে চাই থাকক আপোনালোকক নামঘৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম আমি এটা চাকি লৈ পেলাই নামঘৰলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়া নামঘৰলৈ সোমোৱা বাটচৰা আমি এতিয়া ভিতৰলৈ সোমোৱাৰ আগত আমি ভৰিকেইটা ধুই ললো তাৰপিছত আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি এতিয়া ভিতৰলৈ সোমাই আহিছো আমি এতিয়া সহায় দিবলৈ সহায় দিয়া স্থানলৈ আহিলো আমি এতিয়া সহায়খন দি লওঁ সহায়খন দি পেলাই আমি চাকি দিবলৈ যাম আমি এতিয়া চাকি দিয়া জেগালৈ আহিছো এয়া চাওক আমি এতিয়া চাকি দিবলৈ আহিলো ইমান অসংখ্য চাকি আমি এতিয়া চাকি গছ দি লওঁ আমি এতিয়া চাকি দি আহিলো এই বটগছজোপা বহুত পুৰণি 1450 শকতে শ্ৰী মাধৱদেৱে এই বটগছজোপা ৰোপণ কৰিছিল এই মহাপুৰুষ শ্ৰী মাধৱদেৱে দিহা নদীৰ পাৰত ভৰি ধোৱা মুহা আমি এটা নামঘৰ ভিতৰলৈ সোমাই আহিলো তাৰপিছত আমি নামঘৰ ভিতৰত অলপ বহিলো এয়া চাওক এইটো ঢেকিয়াখোৱা নামঘৰ পুখুৰীটো আৰু এয়া চাওক কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে তাৰপিছত আমি পুখুৰীটোৰ ওচৰতে থকা পাৰ্কখনলৈ আহিলো এয়া চাওক পাৰ্কখনৰ ভিতৰৰ পৰিৱেশটো আমি এতিয়া মইনাপুৰীয়া নামঘৰলৈ যাবলৈ ওলালো এয়া ঢেকিয়াখোৱা নামঘৰ গেটখনৰ বাহিৰলৈ ওলাই আহিলো এতিয়া আমি গাড়ীৰ ওচৰলৈ যাম তাৰপিছত আমি গাড়ীত গৈ থাকিম আমি এতিয়া মইনাপুৰীয়া নামঘৰলৈ যাবলৈ ওলাইছো আমি ঢেকিয়াখোৱা নামঘৰ পোনে ৰাস্তাটোৱেদি যাম সেই ৰাস্তাটোৱেদি মইনাপুৰীয়া নামঘৰলৈ অলপ চমু হয় আমি এতিয়া মইনাপুৰীয়া নামঘৰলৈ গৈ আছো মইনাপুৰীয়া নামঘৰ যোৰহাট নগৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ পূবত অৱস্থিত
37 নং ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰৰ মইনাপুৰীয়া গাঁৱত মইনাপুৰীয়া নামঘৰ অৱস্থিত। এয়া মইনাপুৰীয়া নামঘৰ আমি পালোহি। এয়া আমি গাড়ীখন পাৰ্ক কৰি ল'লোঁ। গাড়ীখন পাৰ্ক কৰি লৈ পেলাই আমি এতিয়া মইনাপুৰীয়া নামঘৰলৈ আমি এতিয়া গৈ থাকোঁ। এয়া আমি মইনাপুৰীয়া নামঘৰ পালোহি। আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া চাকি দোকান দুখনৰ পৰা ল'লোঁ। আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এয়া চব ভক্ত কিমান ভিৰ। আমি এতিয়া চাহ খাবলৈ আহিলোঁ। চাহ খালোঁ। আমি এতিয়া যাবলৈ ওলাইছোঁ। আমি এতিয়া ঘৰলৈ যাওঁ। আমি এতিয়া ঘৰলৈ যোৱাৰ আগতে হোটেলত কিবা এটা খাই ল'বলৈ ভাবিলোঁ। এয়া হোটেলত লৈ ল'লোঁ। তাৰপিছত আমি এতিয়া ঘৰলৈ আহিছোঁ। ফ'ৰ লাইন বনাই থকাৰ কাৰণে বাইপাছৰ ৰাস্তাটো ইমান ওখ হৈ আছে চব। এয়া বুবহঁতক নমাই দিলোঁ আৰু ইয়াৰ পৰাই মই ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। অন্য এটা ভিডিঅ'ত লগ পাম। আৰু মোৰ থাৰ্ড গ্ৰেডৰ এক্সাম টিয়ক হাইস্কুলত আছে আৰু কাৰ টিয়ক হাইস্কুলত আছে জনাব। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ।